everyone, welcome back to another video. So, আজি আমাৰ পৰা ক'বলৈ গৈ আছে যে আপোনালোকে বাৰু কন্টেম্প কোড কৰাৰ কাৰণে জেল যাব পাৰে নেকি? পাৰে, আপোনালোকে কন্টেম্প কোড কৰাৰ কাৰণেও জেল যাব পাৰে। নাও কন্টেম্প কোড মানে কি? হেয়া জানো আহক। সো কন্টেম্প কোড হৈছে আপোনালোকৰ ইয়াৰ দুই প্ৰকাৰ থাকে, আপোনালোকৰ সিভিল কন্টেম্প এণ্ড ক্ৰিমিনেল কন্টেম্প। ঠিক আছে? সো একচুৱেলি মই দেৰি নকৰি আপোনালোকক এক্সাম্পল লগতে বুজাই যাওঁ, বিকজ মই প্ৰায়ে কৰোঁ মানে আজিকালি ভিডিঅ'ছবোৰত মই এক্সাম্পল দি বুজাব চেষ্টা কৰোঁ, তেতিয়া মানুহৰ কাৰণেও ইজি হয় আৰু মোৰো বস্তুটো আপোনালোকক বুজাবৰ কাৰণে সহজ হৈ পৰে। সো আমি আহোঁ আপোনালোকৰ সিভিল কন্টেম্পলৈ। সিভিল কন্টেম্প তেতিয়া হ'ব যেতিয়া আপুনি কোৰ্টৰ এটা অৰ্ডাৰ আপুনি মানে নেমানিব, আপুনি উইলফুলি সেই বস্তুটো আপোনাৰ ডিজ'বে কৰিব, আপুনি সেই তেতিয়া হ'ব আপোনাৰ সিভিল কন্টেম্প। এটা এক্সাম্পল, যদি আপোনালোকৰ বিল্ডাৰ এজনক যদি আপোনালোকৰ কোৰ্টে ষ্টে অৰ্ডাৰ দি থৈছে যে তেওঁলোক কনষ্ট্ৰাকশ্যন এতিয়া কৰিব নোৱাৰি বুলি, আৰু তেওঁ যদি কনষ্ট্ৰাকশ্যনটো কৰি ষ্টিল আপোনালোকৰ ষ্টে অৰ্ডাৰটো হোৱাৰ পাছতো যদি আপুনি কণ্টিনিউ কৰে কনষ্ট্ৰাকশ্যন, তেতিয়া ইলিগেল কনষ্ট্ৰাকশ্যন হ'ব। ঠিক তেনেদৰে আপোনাক যদি সেই মেইনটেনেঞ্চ দিবলৈ কৈছে, কোৰ্টে অৰ্ডাৰ দিছে এলিমেনি দিবৰ কাৰণে কৈছে, আৰু আপুনি যদি নাই দিয়া তেনেহ'লে আপোনালোকৰ হৈ গৈছে আপোনালোকৰ সিভিল কন্টেম্প। তেনেকৈ আৰু কিছুমান এক্সাম্পল আছে, যেনেকৈ আপোনালোকৰ যদি কোম্পানী এটাক যদি আপোনালোকৰ ইনজাংশ্যন, কোৰ্টৰ ইনজাংশ্যন লাগি আছে যে আপোনালোকৰ টু ষ্টপ ইউজিং দি ট্ৰেডমাৰ্ক, আৰু আপুনি যদি সেইটো কৰি আছে তেনেহ'লে এইটো পিছত সিভিল কন্টেম্প। তেনেকৈ আৰু আপোনালোকৰ যদি গভৰ্ণমেণ্ট অফিচিয়েল কাৰোবাক যদিহে আপোনালোকৰ কোৰ্টৰ ডাইৰেকশ্যন, হাইকোৰ্টে যদি ডাইৰেকশ্যন দিছে আৰু সেই ডাইৰেকশ্যনটো যদি আপোনালোকে তেওঁ ফ'ল' কৰা নাই তেনেহ'লে সেয়া হৈ গৈছে আপোনাৰ সিভিল কন্টেম্প। এতিয়া আমি আহোঁ আপোনালোকৰ ক্ৰিমিনেল কন্টেম্পলৈ। ক্ৰিমিনেল কন্টেম্প কোনটো বুজোৱা যায়? ক্ৰিমিনেল কন্টেম্প হ'ল যদিহে আপুনি আপোনাৰ কোৰ্টক ডিছৰেছপেক্ট কৰিছে, আপুনি কোৰ্টক এটেক কৰিছে, তেনেহ'লে আপোনালোকৰ সেইটো হৈ গৈছে আপোনালোকৰ ক্ৰিমিনেল কন্টেম্প। এক্সাম্পল, যদিহে আপুনি কোৰ্ট ৰুমৰ ভিতৰত আপোনালোকৰ ডুৰিং প্ৰচিডিং চলি থকা টাইমত আপুনি যদি এবিউজিভ লেংগুৱেজ ইউজ কৰে, হাই হুলস্থুল চাউট কৰে, অশান্তি কৰে কোৰ্টত, তেতিয়াহ'লে আপোনালোকৰ ক্ৰিমিনেল কন্টেম্প হৈ গ'ল। আপুনি জাজক আপুনি বাইচ কৈছে উইদাউট এনি প্ৰুফ, তেনেহ'লে আপোনালোকৰ ক্ৰিমিনেল কন্টেম্প হৈ গ'ল। যদিহে আপুনি উইটনেছক আপোনালোকৰ টেষ্টিফাই কৰিবৰ কাৰণে মানা কৰিছে, আপুনি সাক্ষী দিবলৈ মানা কৰিছে, তেনেহ'লে আপোনাৰ ক্ৰিমিনেল কন্টেম্প হয়। তেনেকুৱা কিছুমান কথাত আপোনালোকৰ ক্ৰিমিনেল কন্টেম্প আৰু কিছুমান কথা আপোনালোকৰ সিভিল কন্টেম্প, সেইটো বস্তু আপোনালোকে যেতিয়া তেনেকুৱা লগত আপোনালোকে জড়িত হ'ব আৰু আপোনালোকে গম পাব, চ' সেইটো বস্তু আপোনাৰ হৈ গ'ল। চ' মই ভাবিলোঁ যে সৰুকৈ এটা ভিডিঅ' বনাই দিওঁ এণ্ড আপোনালোকে চাই থাকিব। সেইটো কাৰণে সদায় অবে কৰিব লাগে, ডিছৰেছপেক্ট কৰিব নালাগে, এণ্ড ভংগ কৰিবলৈ ট্ৰাইও কৰিব নালাগে। কিন্তু যিহেতু আজিকালি সেইটো বস্তু খুব কমেই পোৱা গৈছে, কাৰণ কোনো কাৰো কথা শুনিবলৈ বা ভাবিবলৈ বিষয়ে কাৰো সময় নাই, চবেই নিজৰ যি ইচ্ছা আমি তাকে কৰি আছোঁ। চ' সেইটোৱে আৰু মই আৰু ভিডিঅ'ছ এনেকৈ লৈ আহি থাকিম, তাৰ কাৰণে চাই দিবৰ কাৰণে ধন্যবাদ। বাই বাই।